অলপ ভয়ো লাগে সোমাবলৈ ইয়াত চাবলৈ পাৰে My name is Georg. My name is Georg. Georg. Or Gunanga. Okay. Hello guys. আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ আগত গুণাংগ আজি আমি আহিছোঁ Hillsborough বুলি কয় এটা কেচল হয় যিটো কেচলৰ ৰজা ৰাণীসমূহ আগৰ দিনৰ 90sৰ ৰজা ৰাণীসমূহক ইয়াত গেষ্ট হাউচ হিচাপে ব্যৱহাৰ কৰিছিলে আমি দেখুৱাম আপোনালোকক আৰু দিছ ইজ মাই ফাৰ্ষ্ট ব্লগ মেবি চ' ইয়াত যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম ইয়াত কেনেকুৱা ধৰণৰ পৰিৱেশ আছে ইয়াত কেনেকৈ মানুহে থাকে ইয়াত গাৰ্ডেনবোৰ কেনেকুৱা হয় ৰজাদিনীয়া আৰু মই আহিছোঁ আজি আমাৰ ডিপাৰ্টমেণ্টৰ কেইজনমান লগৰীয়াৰ সৈতে এজন আছে পষ্টডক মই তেওঁলোকৰ লগত আপোনালোকক চিনাকি কৰাই দিম খুবেই ভাল পাব This is Masi from Italy. Ciao a tutti. Okay. What does it mean? Hello Welcome. everyone. Hello everyone. Okay. And this is George from Austria. Austria. Vienna. Vienna. Hello. And this is Sung Kong from my lab. He is my senior. He's from South Korea. So 안녕하세요. from 안녕하세요. Annyeonghaseyo from South Korean. Yeah, it's basically hello. Okay. Okay. So after this we are going to our castle. We are going to see our castle. এয়া হৈছে আমাৰ মেপখন যিখন মেপৰ থ্ৰুৱেদি আমি কেচললৈ যাব পাৰিম ইয়াত দেখি এইটা লেক এটা আছে এই লেকটো তেওঁলোকে ডিচাইড কৰি আছে যে কোনফালেদি গ'লে আমি সোনকালে কেচলটো চাব পাৰোঁ এইখন হৈছে হেলিপেড এতিয়া যদি প্ৰিন্সসকল আহে তেওঁলোকে ইয়াত নামে ইয়াৰ পৰা এটা পোনপটীয়া ৰাস্তাইদি তেওঁলোক কেচলটোলৈ যায় যিহেতু এইটো গেষ্ট হাউচ হিচাপে এতিয়া বৰ্তমান ইউজ কৰি থাকে তেওঁলোকে বেলফাষ্ট অথবা ইউকেৰ বৰষুণৰ ওপৰত কেতিয়াও ভৰসা কৰিব নোৱাৰি যিহেতু আমি আকৌ বৰষুণটো কমিছিল এতিয়া আকৌ বাঢ়িবলৈ ধৰিলে তেওঁলোকে এই শেল্টাৰ বিচাৰি আহিছে ঘৰটোৰ ভিতৰত আমি অলপ থাকিম বুলি ভাবিলোঁ কিন্তু নহ'ব যি দেখিছে Can you open that? Okay. এতিয়া আপোনালোকক দেখুৱাম দুজোপা গছ যিটো ৰোৱা হৈছিলে প্লেণ্টেড বাই হাৰ মেজেষ্টি দি কুইনে প্লেন কৰিছিলে বেতুলা আৰমানী কেইজোপা গছ আৰু ছেকেণ্ডজোপা গছ হৈছে বেতুলা আৰমানী একেই গছ প্লেণ্টেড বাই ৰয়েল হাইনেছ দি ডিউক এডিনবাৰ্গ গতিকে এই দুজোপা গছ তেওঁলোকৰ পুৰণি তেওঁলোকে আহিছিলে যে প্ৰমাণ দেখুৱাব এজোপা গছ ৰাখি গৈছে পুৰণি হিচাপে কিছুমান সুগন্ধ আপোনালোকে এটা আৱাজ শুনিছে হাঁহৰ আৱাজ শুনিছে এই হয়তো আপোনালোকে দেখিছে সেইখিনি দেখিছে এইবোৰ হাঁহ বনৰীয়া হাঁহ তেওঁলোকে ইয়াতে আহে চৰাই চিৰিকটিবোৰ আহি পেলাই যিহেতু দেখিব এইবোৰ যথেষ্ট মানে থাকিবলগীয়া চৰণীয়া টাইপ আছে চৰাইবোৰ আহে এইটো সময়ত আহি মেলি ইয়াতে বসবাস কৰে আৰু সময় হ'লে তেওঁলোক উৰি গুচি যায় বনৰীয়া হাঁহ হিচাপে ৰাজহাঁহ বুলি ক'ব পাৰি বিশেষ নামটো নাজানো ৰাজহাঁহ বুলি ভাবিছোঁ ৰাজহাঁহ বুলি আহক এতিয়া আপোনালোকক দেখুৱাম এটা বৰ ধুনীয়া বস্তু যিটোৰ পৰা আমি শিকিব পাৰোঁ কিছুমান কথা এইটো যে মেচিনটো দেখিছে মেচিনটোৰ ভিতৰত কিছুমান খাদ্য আছে এতিয়া যে দেখিলে আপুনি হাঁহবোৰ চৰি আছে সেই ইয়াত এটা মেচিন ৰখা হৈছে মেচিনটো কি কৰিব এতিয়া মাছিয়ে এটা কইন উলিয়াব এই ইয়াত দেখিছে 1 পাউণ্ড এই 1 পাউণ্ডটো ইয়াত ভৰোৱাৰ লগে লগে চাব এতিয়া কি কৰিব মাছিয়ে এওঁলোকক খাদ্যখিনি দিবৰ কাৰণে তো ভৰালে ঘূৰোৱাৰ লগে লগে এটা বাকচ আহি পেলাই তলত পৰিলেহি
আৰু সেই বাকচটোৰ ভিতৰত আপোনাৰ হাঁহক দিয়াবৰ কাৰণে বিশেষ কিছুমান দানা টাইপ বস্তু আছে কিনো আছে ইয়াত চাওঁচোন দিয়া মোকো দিয়া অলপ তো ভিতৰত কি আছে মাকৈ ধান আৰু কিবা কিবি মিক্স হৈ আছে দিলে বঢ়িয়া খুবেই ভাল লাগিছে এক্সপিৰিয়েঞ্চটো খুৱাই হাতত বৰদৰে এতিয়া এইটো দেখিবলৈ পাইছে এতিয়া আমি ৰিচাইকেল কৰিব পাৰি এই টেমাটো আমি কি কৰিম ভৰাই দিম ভৰোৱাৰ পিছত ইয়াৰ ভিতৰত আৰু বহুত টেমা দেখিব আপুনি ইয়াত দেখিবলৈ পাইছে এই টেমাখিনি আকৌ তেওঁলোকে ল'ব তাত আকৌ দানা ভৰাব আকৌ ইয়াৰ মেচিনটোৰ ভিতৰত ভৰাই দিব গতিকে এইবোৰ সৰু কথা হয় কিন্তু আমি শিকিব পাৰোঁ যে পৰিৱেশ প্ৰদূষণৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিব পাৰোঁ এইবোৰ সৰু পদক্ষেপ এইটো হৈছে কেচললৈ অহা মেইন ৰাস্তা যিটো দেখিবলৈ শাৰী এনেকৈ গছৰ জোপোহা দেখিবলৈ পাব ইমান ধুনীয়াকৈ সজাই ৰাখিছে আপুনি ইয়াত যেতিয়ালৈকে নাহে ইয়াৰ মানে ফিলটো ল'ব নোৱাৰে আৰু সেইটো দেখিছে এটা টেম্পল হয় ইয়াত টেম্পলবোৰ এনেকুৱা টাইপ হয় যিটো ৰজাৰাণীয়ে গৈ তাত সেৱা মাগিব যায় বা প্ৰাৰ্থনা কৰিব যায় সেইটো হৈছে টেম্পল আৰু এইখিনি হৈছে বাগিচাখন কেচলটোৰ সন্মুখত থকা বাগিচা ইয়াত বিভিন্ন ধৰণৰ আপুনি ফুল দেখিবলৈ পাব বিভিন্ন আৰু এইখন হৈছে ভিতৰত যিহেতু ভিতৰত সোমাব নোৱাৰোঁ এতিয়া বাহিৰৰ পৰাই চাওক এবাৰ ইয়াত গোটেই লতা টাইপ গছ গছনি আৰু লতাখিনি দেখিলেও আপোনাৰ মানে ইমান ধুনীয়াকৈ ইহঁতি ৰাখিছে যে ঘৰটো ক্ষয় যাব দিয়া নাই তেওঁলোকে ইয়াত আহি খুবেই এটা মন কৰিবলগীয়া কথা যে ইয়াত মানুহে বহুত চাফ চিকুণকৈ ৰাখে বস্তুখিনি এতিয়া দেখিবলৈ পালে আপোনালোকে হয়তো ভিডিঅ'খিনিত যথেষ্ট চফা পাব আপুনি ইয়াত বিভিন্ন ধৰণৰ ইয়াত প্লাষ্টিক আৱৰ্জনাসমূহ বিশেষকৈ ডাষ্টবিনত পেলোৱাৰ ব্যৱস্থা কৰে তেওঁলোকে বহুত চাফ চিকুণ কৰি ৰাখে ইয়াত আপোনাৰ ভিতৰত কোনো খোৱা মেলা বস্তু দিয়া নহয় খাবলৈ দিয়া নহয় হয়তো আমি এইবোৰৰ পৰা কিছুমান কথা শিকিব পাৰোঁ ইয়াত কেনেকৈ এওঁলোকে গছ গছনিবোৰ সংৰক্ষণ কৰি ৰাখিছে এটা মেমৰিয়েলত যিহেতু এইটো এতিয়া বৰ্তমান ইউজ নহয় তথাপিও তেওঁলোকে ইমানখিনি সযতনে ৰাখিছে এইটো যথেষ্ট লক্ষণীয় যিটোৰ পৰা আমি শিকিব পাৰোঁ আমি ভাৰতীয়সকলে শিকিব পাৰোঁ কেনেকৈ তেওঁলোকে সজাই ৰাখিছে আৰু ইয়াত আপুনি চৰাই চিৰিকটিৰ পৰা আদি কৰি বহুত আৱাজ শুনে হয়তো এতিয়া আপুনি শুনিয়ে আছে চাগে চৰাই চিৰিকটিৰ আৱাজ আপোনাৰ বেলফাষ্টৰ পৰা 21 মিনিটছ এৱে ফ্ৰম বেলফাষ্ট চ' আমি বাছৰ থ্ৰুৱেদি আহিছিলোঁ আৰু ৰিটাৰ্ণ টিকেটো আছে আমি যাবৰ কাৰণে গতিকে বেলফাষ্টৰ পৰা আহোঁতে 5 পাউণ্ডছ ল'ব ইয়ালৈকে চ' আমি এতিয়া আছোঁ আইচ হাউচ এই আইচ হাউচটোত কি কৰিছিলে তেওঁলোকে সন্মুখত এখন জুৰি বৈ যায় সেইটো সময়ত তেওঁলোকৰ ঠাণ্ডা পানী যদি প্ৰয়োজন হয় তাৰ পৰা পানীখিনি আইচ হিচাপে কালেক্ট কৰে সেই আইচখিনি আনি কি কৰে তেওঁলোকে দেখিবলৈ পাইছে ইয়াত জমা কৰে আৰু এই জমা কৰি পেলাই তেওঁলোকে সেই পানীখিনি ঠাণ্ডা পানী হিচাপে তেওঁলোকে ইয়াৰ পৰা কালেক্ট কৰিব পাৰে গতিকে তেওঁলোকে এইটো 9 দিছিলে আইচ হাউচ যথেষ্ট অলপ ভয়ো লাগে সোমাবলৈ ইয়াত চাবলৈ পাৰে যথেষ্ট গভীৰ এটা কুঁৱাৰ টাইপ হয়তো আপোনালোকৰ ভিডিঅ'ত দেখুৱাম আকৌ যদি পৰাপক্ষত এই ঠাণ্ডা হৈ থাকে গতিকে ৰেফ্ৰিজাৰেটৰ হিচাপে তেওঁলোকে ফ্ৰিজ হিচাপে গৰম দিনত
ব্যৱহাৰ কৰিছিলে, সেইকাৰণে ইয়াক আইচ হাউচ বুলি কোৱা হয়। বহুত খোজকাঢ়িলোঁ, এতিয়া হৈছে খোৱাৰ সময়। এয়া ভিতৰতে আপোনাৰ ৰেষ্টুৰেণ্ট আছে। ৰেষ্টুৰেণ্টখনৰ বাহিৰত দেখিছে কিছুমান ডাষ্টবিন। ইয়াৰ বিশেষত্ব কম, এই ডাষ্টবিনবোৰ কিয় এনেকৈ ৰখা হৈছে। অলপ ভিতৰলৈ যোৱাৰ আগত ৰ'ব, মাস্কখন লগাব। মেইন মাস্ক পৰিধান কৰাটো মেইন। ইয়াত সেইটো ৰুল এণ্ড ৰেগুলেশ্যনছ সেইখিনি মানি চলিব আমি দৰকাৰ হয়। ইয়াত বহুতে মানিও চলে এইখিনি। কোনোবা গেডাৰিঙত যদি আমি সোমাব যাওঁ, মাস্কটো নিতান্তই প্ৰয়োজন। বলক ভিতৰত আমি এতিয়া চাওঁ কি পাওঁ আমি ভিতৰত খাবলৈ। এইটো দেখিছে, ইয়াত এটা স্কেন কোড আছে আৰু এটা হেণ্ড চেনিটাইজাৰ। এইটো অট'মেটিক হয়। হাতখন জাষ্ট দি চাওঁ হাতখন দিয়াৰ লগে লগে অট'মেটিক পৰি যায়। আপোনাৰ চেঞ্চৰ আছে। এই স্কেন কোডটো যে দেখিলে আপোনালোকে, সেই স্কেন কোডটো বৰ্তমান UK আপুনি য'তেই নাযাওক, এই লকডাউন খোলাৰ পাছৰ পৰা তেওঁলোকে কি কৰিছে, আপোনালোকক ট্ৰেক কৰে। যদি স্কেন কৰাৰ লগে লগে আপোনাৰ নাম আহিব, এণ্ট্ৰি কৰিব লাগে, ক'ৰ পৰা আহিছে সেইটো এণ্ট্ৰি কৰিব লাগে, ডেট অফ বাৰ্থ, ফোন নাম্বাৰ, ইমেইল যিখিনি আছে সেইখিনি ফিল আপ কৰিব লাগে। আৰু সেইটো কিয় কৰে তেওঁলোকে, যাতে কেনেবাকৈ যদি আপোনাৰ ক'ভিড পজিটিভ ওলাইছে, সেইটো সময়ত সেই ৰেষ্টুৰেণ্টখনত কি আছে, মানুহে কি কৰিছিলে, সেইখিনি সময়ত কোন মানুহ আহিছিলে, সকলোকে ইনফৰ্ম কৰে যে আপোনালোক আইচলেশ্যনত থাকক। গতিকে এইটো এটা তেওঁলোকৰ বিশেষ পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। কেনেকৈ তেওঁলোকে UK ইমানখিনি সহায় কৰিছে ক'ভিডটো দমাই ৰাখিবলৈ, যে যথেষ্ট তেওঁলোকে পদক্ষেপ লৈছে। এইটো এটা তেওঁলোকৰ বেষ্ট পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। আৰু এতিয়া দেখিছে আপোনালোকে খানাখিনি, সেইখিনি ইতিমধ্যে বনাই থোৱা আছে, আপোনালোকে ল'ব পাৰে। দামো লিখা থাকে। আৰু এইবোৰ বিশেষ এই ঠাইখিনিৰ এটা কিছুমান খাদ্য ইয়াত আমি পোৱা যায়। যেনেকৈ অসমত আচাৰ বনাই মানুহে ডিছপ্লে কৰি ৰাখে, আচাৰ বা খাদ্য, থলুৱা খাদ্যবোৰ, ঠিক তেনেদৰে ইয়াতো তেনেকুৱা বিশেষ খাদ্য ইয়াত পোৱা যায়। ৰেষ্টুৰেণ্টৰ ভিতৰৰ ভাগটো, ৰেষ্টুৰেণ্টখনৰ ভিতৰত বহিবলৈ দিয়া নহয়। লকডাউন হোৱাৰ পাছত খুলিছে যদিও মানুহে যাতে গেডাৰ কৰিব নোৱাৰে, সেইকাৰণে সকলোবোৰ ইনডোৰ ভিতৰবোৰ বন্ধ কৰি দিয়া থাকে। আৰু তেওঁ মোৰ কাৰণে, মই অৰ্ডাৰ দিছিলোঁ হট চকলেট আৰু এটা ডিছ দিছিলোঁ, সেই ৰেডি হৈ আছে। তেওঁলোকে চাওঁ কেনেকুৱাকৈ বনায়। এয়া মোৰ হট চকলেট আহি গ'ল। হট চকলেটটো দেখিবলৈ পাইছে, ওপৰত অলপ চকলেট টাইপ দিয়ে ফ্লেভাৰ, আৰু ভিতৰত থাকে আপোনাৰ গাখীৰ ক্ৰীম টাইপ দিয়া থাকে। খুবেই গৰম। আৰু এই ঢাকনিখন যে দেখিছে, ঢাকনিখনে আপোনাৰ দৰকাৰ হ'লে বাহিৰত যদি আপুনি খোজকাঢ়ি যায়, খাব বিচাৰিছে, ইয়াৰ মানুহে নৰ্মেলি ৱৰ্কত যাওঁতে হাতত লৈ এনেকৈ যায়। খুবেই ভাল লাগে দেখি সেইটো। এই ঢাকনিখন ইউজ কৰিব পাৰে, কিন্তু এতিয়া বৰ্তমান মই ইউজ নকৰোঁ। মই ইয়াতে খাম বুলি ভাবিছোঁ। আৰু এইটো হৈছে হট চকলেট। এতিয়া ইয়াৰ ভিতৰত মোৰ খানা অৰ্ডাৰটো আছে, হট চকলেট আছে, আজিলৈ হৈ যাব। ভিতৰত কি দিছে চাওঁ। আৰু এই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে য়েল্ল' ড'ৰ। ৰেষ্টুৰেণ্টখনৰ ইয়াতে পাব যদি আপোনালোক আহে কেনেবাকৈ। আৰু ভিতৰত ইমান ধুনীয়াকৈ পেকিং কৰি দিছে, কিন্তু এইবোৰ সকলোবোৰ ৰিচাইকেল হয় দেই। তেওঁলোকে প্লাষ্টিক বেগ ইয়াত নৰ্মেলি ইউজ নকৰে, আৰু সকলোবোৰ কাগজেদি বনোৱা হয়। এইটো হৈছে মোৰ আজিৰ কাৰণে লাঞ্চ। আৰু ভিতৰত আছে কাটা চামুচ আৰু বহুত কিবাকিবি আছে, চুগাৰো দিছে। পিছত দেখা যাব কি ভিতৰত, চাওঁ কেনেকুৱা হয়। এইটো হৈছে পৰ্ক চচেজ ৰোল, যিটো মই অৰ্ডাৰ দিছিলোঁ। একদম আমাৰ পেটিছ বুলি ক'ব পাৰি, কিন্তু পেটিছ বুলি নকয় ইয়াত, ৰোল টাইপ দিছে, কিন্তু ফ্ৰাই কৰি দিছে। এতিয়া চাওক ডাষ্টবিনৰ কথাটো। ইয়াত আছে ৰিচাইক্লিং ড্ৰিংকছ, জেনেৰেল ৱেষ্ট। এতিয়া আমি এইখিনি পেলাম জেনেৰেল ৱেষ্টত। এইখিনি জেনেৰেল ৱেষ্টৰ সকলো বস্তু ইয়াত পেলোৱা হয়। আৰু হট ড্ৰিংকছ, কাপ, তেনেকৈ ইয়াত বিধৰ আপোনাৰ ডাষ্টবিন পাব। যিটো ডাষ্টবিনত আপুনি যিটো বস্তু পেলাইছে সেইটো চুইটেবল হয়নে নহয় আগতে পঢ়ি ল'ব। এতিয়া আপোনালোকক দেখুৱাইছোঁ এখন পথাৰ। ইয়াত পথাৰবোৰ দেখিবলৈ কেনেকুৱা হয়।
এইখন হৈছে এখন পথাৰ ইয়াত মিডোজ বুলি কোৱা হয় এই এনেকুৱা পথাৰবোৰত এইবোৰ যে ৰুৱা দেখিছে এখন ঘেঁহু টাইপ কিছুমান হ'ব ইয়াত আৰু এই পথাৰবোৰ ইয়াত দেখি নৰ্মেলি এনেকুৱা হয় ঢলীয়াতে আমাৰ নিচিনা সমান নহয় বোকা নেদেখে আপুনি ইয়াত একদম ঘাঁহনি টাইপ লাগিব কিমান ধুনীয়া লাগে ইয়াত দেখি কিন্তু ইয়াত ধানৰ খেতি মই এতিয়ালৈকে বৰ্তমানলৈকে দেখা নাই এতিয়ালৈকে কিন্তু পথাৰবোৰ ইয়াত দেখিবলৈ প্ৰায় এনেকুৱা হয় আৰু আপোনালোকক এটা বিশেষ কথা ইয়াত জনাব বিচাৰিছোঁ ইয়াৰ ঘৰবোৰ ইমানেই পৰিপাটিকৈ থকা যায় যে আপোনালোক ক'ব নোৱাৰে কোনটো ঘৰ কাৰ হয় প্ৰায় সকলো ফালৰ পৰা একেই হয় আৰু ইয়াত কোনো ধৰণৰ ইহঁতৰ ৱাল নাথাকে বা সীমা নাথাকে এইটো আচৰিত কথা যিমান দেখিব আপোনাৰ ইয়াত কোনো ধৰণৰ ৱাল নাপায় খুবেই লক্ষণীয় এয়ে হিলছবৰগ আৰু এই ৰাস্তাটোৱেদি আমি গৈ থাকিব লাগিব গৈ পেলাই 10 মিনিটৰ পাছত আমি বাছ ষ্টপটো পামগে So how do you love Belfast and this is your third year in Belfast maybe Yes, so how you I enjoy Belfast very much, Gunanga. Thank you. It's a great city. I can only recommend everybody to come and visit. yeah There are many tourist attractions and it is a nice place to stay for a short while, like a weekend, but also for a longer time. Like for what about your university Queen's University. Yeah. How's your experience in So, this 4 years I had a very good experience. I learned a lot. People are very nice and welcoming. And I was lucky to work in a multidisciplinary international research group where I met people from all over the world. So, Austria it's like a very beautiful place normally there are people talking German yeah That's right. Yeah. you also talk in German Yes. fluent in German Yes. German is my mother tongue. yeah, okay can you speak few words Sure. yeah how are you Hallo alle zusammen. Wie geht es dir, Gunanga? Ich hoffe sehr gut. okay what does it mean Hello everybody. Hi. How are you, Gunanga? I hope okay you're very my well. name is George how do you Ich heiße Georg. Mein Name ist Georg. my name is Georg Georg or Gunanga. okay so nice to meet you Thank you, Gunanga. okay Thank you for inviting me to participate. Take care. okay জৰ্জলৈ আন্তৰিক শুভেচ্ছা থাকিল ভৱিষ্যতে তেওঁ যাতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এতিয়া আমি আগুৱাই যাওঁ এয়া হৈছে কাণ্ট্ৰি চাইড এই মেইন টাউনখন হিলছবৰগৰ ইয়াত দেখি আমি ফুটপাথেদি গৈ আছোঁ আৰু এই ঘৰবোৰ দেখিছে হৈছে এখন দোকান আৰু দোকানবোৰ চাওক কেনেকুৱাকৈ ধুনীয়াকৈ সজোৱা আছে এইবোৰ কোনো প্লাষ্টিক ফুল নহয় তেওঁলোকে প্ৰায় যেতিয়া মৰহি যায় নতুনকৈ আনে ফুলখিনি লগাই বহুত ধুনীয়াকৈ সজাই পৰাই ৰাখে চহৰখন আৰু ইয়াত আপুনি আকৌ এবাৰ মই সোঁৱৰাই দিছোঁ ইয়াত কেতিয়াও আপুনি প্লাষ্টিক বাটে পথে পৰি থকা দেখিবলৈ নাপায় এইটো আপোনাৰ বহুত লক্ষণীয় কথা বহুত ধুনীয়াকৈ ৰাখে চহৰখন আৰু পাৰ্কিং এৰিয়াবোৰ দেখিছে গাড়ী এটা সীমা থাকে এইটো সীমাৰ ভিতৰতে গাড়ী ৰাখিব পাৰে বা তেওঁলোকৰ যধে মধে ইয়াত পাৰ্কিঙৰ ছিষ্টেম নহয় আৰু যদি পাৰ্কিং দেখে য'তে ত'তে যদি পাৰ্কিং দেখে আহি পেলাই তেওঁলোকে ফাইন ভৰিব লাগে খুবেই ভাল লাগিছে আৰু এতিয়া আমি বাছ ষ্টপ সন্মুখত দেখিছে সেইটো এটা ৰেড কালাৰ এটা বাছ ষ্টপ হয় বাছ ষ্টপৰ আগত এয়া চাওক ফুলনিৰে ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু সেইটো এটা মূৰ্তি দেখিবলৈ পাব এই মূৰ্তিটো হৈছে তেওঁলোকৰ এয়া বাছ ষ্টপ লিখা আছে দেখাই দিছোঁ আকৌ এবাৰ মূৰ্তিটো হৈছে তেওঁলোকৰ আয়াৰলেণ্ডৰ সেইটো সময়ত আয়াৰলেণ্ড আৰু ব্ৰিটিছৰ মাজত কিছুমান কাজিয়া হৈ আছিলে এতিয়াও বৰ্তমান হৈ আছে তেওঁলোকৰ সেইটো সময়ত যোনবোৰ শ্বহীদ হৈছিলে তেওঁলোকে এনেদৰে সজাই ৰাখিছে মূৰ্তি হিচাপে তেওঁলোকৰ নামত আৰু এতিয়া আমি বাছ টাইমিংটো চাব লাগিব আমাৰ বাছখন কেইটা বজাত আছে ইয়াত এনেকৈ টাইমিং লিখা থাকে আপুনি গৈ কাকো সুধিব দৰকাৰ নাই কেইটা বজাত আহিব বিচাৰিব দৰকাৰ নাই ইয়াত সকলো ইনফৰমেশ্যন পোৱা যায় কিমান নম্বৰ বাছ কিমান নম্বৰ কেইটা সময়ত যাব ইয়াৰ সময়
দেখাত লাগিছে ইয়াত 1607 সেইবোৰ আপোনাৰ এটা সময় হয় সময়টো নিজে বুজিব লাগিব মাজৰ ডটটো নাথাকে এইটো টাইম হয় গতিকে আমাৰ বাছখন আছে 3:15 গতিকে আমি এতিয়া আৰু আমাৰ হাতত আছে আধা ঘণ্টা গতিকে এইখিনি সময় আমি ফুৰিম অলপ এতিয়া আপোনালোকক নিবলৈ আহিছে এটা দেখুৱাবলৈ ওলাইছে এটা গীৰ্জা বহুত যথেষ্ট ওখ গীৰ্জা হয় 9 কিবা লিখিছিলে বাহিৰত হাইট ইজ 2.8 মিটাৰ এবভ দি গ্ৰাউণ্ড 2.8 মিটাৰ্ছ চ' গীৰ্জাটো বহুত ধুনীয়া হয় আপোনালোকক লোকেশ্যনটো দেখুৱাম এনেকৈ এবাৰ চাই লওক পিছফালে থকাটো হৈছে মোৰ গীৰ্জাটো আৰু এটা মই ইতিমধ্যে ভিডিঅ'ত দেখুৱাইছোঁ হয়তো ৰাস্তা যেতিয়া পাৰ হৈছোঁ এটা হৰ্ণ আপোনালোকে শুনিছেনে এইটো লক্ষ্য কৰিব বা ইয়াত গাড়ীবোৰ ইমান পৰিপাটিকৈ কোনো ষ্ট্ৰীট লাইট নাই তথাপিও তেওঁলোকে ইমান ধুনীয়াকৈ পাৰ হৈ মেলি না কোনোবা হৰ্ণ মাৰিছে এখন গাড়ী পিছফালে লাগি গৈছে যে আঁতৰ হয় সেইবোৰ কোনো ইয়াত আপুনি দেখিবলৈ নাপায় ইমান ধুনীয়াকৈ পৰিপাটিকৈ চলে ইয়াত মানুহে এটাই কয় যেতিয়া আপুনি খোজ কাঢ়া এটা হৈছে চাইক্লিং কৰা আৰু এটা 4 হুইলাৰ্ছ চ' যেতিয়া আপুনি খোজকাঢ়িব আপোনাৰ প্ৰায়ৰিটিটো ফাৰ্ষ্ট হয় যদি আপুনি খোজকাঢ়ি গৈছে আপোনাক প্ৰথমতে যাব দিয়া হয় তাৰপিছত আহে বাইচাইকেল দেন 4 হুইলাৰ্ছ চ' আপুনি যেতিয়া ৰাস্তা ক্ৰছ কৰে তেওঁলোক ৰৈ দিয়াৰ পিছত আপোনালোকক যাব দিব যোৱাৰ পিছতে তেওঁলোকে মানে গাড়ীখন চলাই যাব গতিকে এইটো এটা খুবেই শিকিবলগীয়া ভাল কথা হয় যে আমাৰ ইণ্ডিয়াত ইতিমধ্যে বহুত এইটো শব্দ প্ৰদূষণ হৈ আহি আছে গতিকে এইখিনি তেওঁলোকে বহুত চম্ভালি চলে বহুত কেয়াৰ কৰে যে পৰিৱেশটো ভালকৈ যাতে ৰাখে এতিয়া আমাৰ বাছ আহি পাবহি সময় হ'ল আমি এতিয়া বাছ ষ্টপ পালোহি এতিয়া এইখন হৈছে আমাৰ বাছখন 38 বাছখন যিখন আপোনাৰ বেলফাষ্টলৈ যাব এই দৰজাখন খুলিবলৈ কোনো কণ্ডাক্টৰ নাথাকে অট'মেটিক হয় ফাৰ্ষ্টত মানুহ ওলাবলৈ দিয়া হয় দেন আমি সোমোৱাৰ পিছত আমি টিকেট দেখুওৱাৰ চিষ্টেমটো চাব কেনেকুৱা হয় এতিয়া আমি সেই টিকেটটো এনেকৈ দেখুওৱাৰ পিছত তেওঁলোকে এইটো যাব দিয়ে Hello, finally I am at my room. I am so tired right now. Since this is my first vlog, hope you enjoy this video. Next time I'll try to show you something beautiful places of Belfast. I'm from Northern Ireland. There are some beautiful fantastic places are there. I'll try to show you all these places and maybe there are some mistakes in my video since it's my first one, so please forgive about all these things. Thank you. Stay happy, stay safe, and what to say, don't forget to subscribe my channel. Please hit the like button, and yeah, whatever you want just comment below in this video, and thank you. See you soon. Bye bye.